নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ ঘৰলৈ মানে মাৰ ঘৰলৈ আৰু ইয়ালৈ অহা এটা বিশেষ কাৰণ আছে আপোনালোকে ভিডিঅ'টো চাবচোন শেষলৈকে চাই থাকিলে গম পাব আৰু নিশ্চয় ভিডিঅ'টো ভাল পাব আপোনালোকে আৰু এয়া মোটামুটি মই ৰেডি ক্ৰীম লগাই লৈছোঁ অকণমান ক'ৰবালৈ গ'লে আৰু কিনো আৰু ক্ৰীম লগাও আৰু পাউডাৰ লগাও বাছ এই দুটা কামেই কৰোঁ তাতকৈ বেছি মই কৰিবও নাজানো আৰু নকৰোঁ ভালো নাপাওঁ সেইখিনি আৰু এয়া আধা লৈছোঁ আৰু আধা পেলাই দিছোঁ এনেকৈয়ে কৰোঁ আৰু এই অকণমান কাজল আইলাইনাৰটো মই লগাই লৈছোঁ ভালদৰে চাই কাৰণ বহুত টাইম লাগে এইটো লগাওঁতে মোৰ আৰু অকণমান কাজলো লগাইছোঁ বাছ মোটামুটি মই ৰেডি হৈ গ'লোঁ এয়া চাদৰ মেখেলা পিন্ধি ল'লোঁ এয়া মংগলসূত্ৰডাল পিন্ধিলোঁ আৰু ফুট তাৰপিছত হৈ গ'লোঁ ৰেডি যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু ব'লক আপোনালোকেও ব'লক আমাৰ লগত তেতিয়া দেখাও পাব ক'তনো গৈ আছোঁ আৰু কি বিশেষ কাম আৰু এয়া অকণমান এনেই প'জ দি আছোঁ এইটো এটা আৰু ডিউটি টাইপ হৈ গৈছে আৰু এই বিশেষ কামটো হৈছে এইটো আজি আমাৰ দেউতাই এখন কবিতা পুথি উন্মোচন কৰিছে প্ৰথম কবিতা পুথি যিটো দেউতাই বহুত সময়ৰ পৰাই ভাবি আছিল কৰিম বুলি আৰু আজি তেওঁৰ এই সপোনটো সাৰ্থক হৈছে আৰু মই ভাবিলোঁ এই দিনটো ধুনীয়াকৈ ইয়াত সাঁচি ৰাখোঁ নে কি কয় ৰাইজ মাননীয় সভাপতি মহোদয় উপস্থিত উন্মোচক ডাঙৰীয়াসকল মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ আচলতে মই কবি হ'ম বুলি কেতিয়াও ভবাই নাছিলোঁ আৰু কবি হ'ম বুলি কবিতা লিখাও নাছিলোঁ 1982 চনত ডাকঘৰত কৰ্মজীৱন আৰম্ভ কৰি তাৰপিছতে বিভিন্ন ব্যস্ততাৰ মাজত থাকিও মাজে মাজে দুটা এটা কবিতা লিখা নহয় কিন্তু সেইবোৰ সংৰক্ষণৰ অভাৱৰ কাৰণে বাস্তৱত পৰিণত হোৱা নাছিল তথাপিতো মনৰ হাবিয়াস চাকৰিৰ পৰা অৱসৰ হোৱাৰ পিছত মাজে মাজে দুই এখন কবিতা পুথি পঢ়াৰ পিছত মোৰ মনটো কবিতাৰ ফালে ঢাপলি মেলিলে কি কৰোঁ কি নকৰোঁ এই সকলোবোৰ ভাবিয়ে ডাকঘৰৰ চাকৰি কৰি কৰ্মজীৱন শেষ কৰি দুটা এটা কবিতা লিখি ব্যস্ততাৰ মাজতো আহৰি নাপায় সেইবোৰ কাগজে পত্ৰই প্ৰকাশ কৰি প্ৰকাশৰ কথা মাজতে গুপত ৰাখি মাজে মাজে দুটা এটা ব্যস্ততাৰ মানুহক এইবোৰ কথা প্ৰকাশ কৰাত মাজতে অকস্মাতে এদিন মোক নমিতা বাইদেউ গুৰুং বাইদেৱে যথেষ্ট উৎসাহিত কৰিলে তাৰপিছতে মোৰ মনটো বেলেগ জগতলৈ উৰা মাৰিলে কথাটো মই ঘৰত কত ঘৰৰ সকলো পৰিয়ালটোৱে মোক যথেষ্ট উৎসাহিত কৰিলে এইবোৰ কথা ভাঙি পাতি কোৱাৰ পিছতো মোৰ ভাতৃসমূহ প্ৰভুদে কিতাপখন ছপাহাল কৰাৰ কাৰণে যিখিনি কষ্ট চেষ্টা কৰিলে তাৰ কাৰণে মই প্ৰভুত কলিতাক ধন্যবাদ জনাইছোঁ লগতে কেন পাব্লিকেশ্যনে যিখিনি খুব কম সময়ৰ ভিতৰতে ছপাহালৰ পৰা কিতাপখন উলিয়াই দিছে তাৰ কাৰণেও পাব্লিকেশ্যনৰ লগতে জয়ন্ত চৰকাৰলৈ মোৰ ধন্যবাদ থাকিল লগতে আজি যিটো অনুষ্ঠানে এই কিতাপখন প্ৰকাশ কৰাৰ কাৰণে আজি ইয়াত আমাক মোক সহায় কৰিছে নাইবা কিতাপখন উন্মোচনৰ কাৰণে যিকেইজন ব্যক্তিয়ে তাৰ ঐক্যতানৰ সভাপতি সম্পাদক লগতে কৰ্মীবৃন্দ যিখিনি কষ্ট স্বীকাৰ কৰি আমাক উৎসাহিত কৰিছে তাৰ কাৰণে তেওঁলোকক অসংখ্য ধন্যবাদ জনাই মই মোৰ দীঘলীয়া বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ দেউতাই এইটো স্পীচ দিলে আৰু ইয়াত আহি আমাৰ এটা সৰুকৈ চেলিব্ৰেশ্যন দেউতাৰ কিতাপখনৰ নাম হৈছে গঢ়া কৰ্ষণ আৰু চিধা চিধি কাটি দিওঁ সেনেকৈ কাটো শেষতকৈ তো আজিলৈ ভিডিঅ' এইটোৱে আছিল আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু ভিডিঅ'টো এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই